গছৰ গুৰিত যেতিয়া তেখেতে গাখীৰ দিলে পিছদিনাখন সঁচাকৈ সেইদিনাখনে ৰাতি তেখেতৰ হেৰুৱা মহখিনি আহি ইয়াত উপস্থিত হৈ ৰৈ আছিল। আৰু এনেকৈয়ে ইয়াৰ ওচৰ পাজৰৰ মানুহখিনিয়ে গৰু হেৰালে বা মহ হেৰালে বা ছাগলী হেৰালে ইয়াতে গাখীৰ দিয়া পৰম্পৰা এটা আৰম্ভ হ'ল। বন্ধুসকল, মই বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ কলাগাঁও থানাৰ অন্তৰ্গত বকৰাঝাৰ বাগিচা গাঁৱৰ শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰত। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই মন্দিৰটোৰ বিশেষত্ব হৈছে যে যদিহে আপোনাৰ কোনোবা বস্তু হেৰাইছে বা আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে আপুনি যদিহে শুদ্ধ মনেৰে ইয়াত এপোৱা গাখীৰ দিয়ে তেনেহলে আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ হয়। আমি যেতিয়া শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰত উপস্থিত হৈছিলোঁ তেতিয়া দিনৰ প্ৰায় 12 মান বাজিছিল। আমি পূজাৰ বাবে ধূপ দীপ নৈবেদ্য আৰু গাখীৰ লৈ গৈছিলোঁ আৰু সেইখিনি তাত আগবঢ়োৱাৰ পিছত পূজাৰীয়ে যথাৰীতি মতে সেইখিনি অৰ্পণ কৰে আৰু আমিও দৰ্শনাৰ্থীৰ বাবে নিৰ্দিষ্ট কৰি থোৱা স্থানত চাকি ধূপ জ্বলাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা লৈ সকলোৰে মংগল কামনা কৰিলোঁ। শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰত যিহেতু গাখীৰ দিয়াটো এক পৰম্পৰা, সেয়েহে এই মন্দিৰটো গাখীৰ খোৱা থান হিচাপেও জনাজাত। অম্বুবাচীৰ বাহিৰে বছৰৰ প্ৰত্যেকটো দিনেই দৰ্শনাৰ্থীৰ বাবে খোলা থাকে আৰু দুজন পূজাৰী উপস্থিত থাকি মন্দিৰৰ পূজাভাগ আগবঢ়ায়। আহকচোন বাৰু মন্দিৰটোৰ কেনেদৰে উৎপত্তি হৈছিল আৰু এই মন্দিৰটোৰ মহত্ব কি এই বিষয়ে অলপ জানি লওঁ। আমাৰ মাজত আছে শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ থান পৰিচালনা সমিতিৰ সম্পাদক মাননীয় শ্ৰী প্ৰবীণ কুমাৰ ডেকা। আহকচোন বাৰু তেখেতৰ মুখেৰে আমি শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ থান কেতিয়া স্থাপিত হৈছিল বা ইয়াৰ বিশেষত্ব কি এই বিষয়ে আমি অলপ জানো। সম্ভৱতঃ 1940 চনমান, আৰু তেতিয়াতে এই অঞ্চলত মানুহৰ জনবসতি বহুত কম আছিল, খুব পাতল আছিল। আৰু য'ত আজি বাসুদেৱ থানখন মন্দিৰখন প্ৰতিষ্ঠা হৈছে ইয়াতে অকণমান জংঘল আছিল। এই জংঘলত তেনেকৈ খেতি বাতি নকৰে, মানুহে গৰু বা মহ সাৰিবৰ কাৰণে ইয়ালৈ আনে। ঠিক তেনেধৰণে সম্ভৱতঃ ব্ৰহ্মপুত্ৰৰ ওচৰৰ চাপৰিৰ মহ পালকে যথেষ্ট সংখ্যক মহ ইয়াত চৰাবৰ কাৰণে লৈ আহিছিল। আনি এই স্থানতেই মহবিলাক চাৰিওফালে এৰি দি তেওঁ ইয়াতে জিৰাবলৈ ল'ল আৰু তেনেস্থলত প্ৰায় কেইটা দিন ইয়াতে থাকে। এদিনাখন মহৰ এটা অংশ নাইকিয়া হ'ল। নাইকিয়া হোৱাত তেওঁ গোটেই অঞ্চলটো মহ বিচাৰি ফুৰিলে, নাপালে। নোপোৱাত তেওঁ বহুত বেজাৰ মনেৰে আকৌ আহি পেলাই এই স্থানতে এডাল ধূপ গছ আছে, খুব ডাঙৰ ধূপ গছ আছে, আৰু গছৰ গুৰিতেই ভাগৰে যুগৰে আহি পেলাই তেখেতে তাত বহি ৰ'ল। আৰু তেনেস্থলতে তেখেতৰ অলপ টোপনি আহিল। এটা সপোন দেখিলে আৰু সেই সপোনতে তেখেতক কোনোবা বগা পোচাক পিন্ধা এগৰাকী ব্যক্তি আহি ক'লে যে তুমিতো মহৰ কাৰণে চিন্তা কৰি আছা, মহ হেৰাইছে, গতিকে তুমি এই গছডালৰ গুৰিতে থকা এই ফুলজোপাৰ গুৰিত গাখীৰ দিয়া আৰু তেতিয়া তুমি হেৰুৱা মহখিনি পাবা। তাৰপিছত তেওঁ সাৰ পালে, সাৰ পাই উঠি দেখিলে যে হয় ইয়াৰ ওচৰতে এডাল ফুলৰ গছ আছে, আৰু সঁচাকৈয়ে তেখেতে মনস্থ কৰিলে যে মই গাখীৰ এপোৱা দিম এই বুলি সেই গছৰ গুৰিত তেওঁ প্ৰণাম কৰিলে বা সেৱা ল'লে। আৰু গছৰ গুৰিত যেতিয়া তেখেতে গাখীৰ দিলে পিছদিনাখন সঁচাকৈয়ে সেইদিনাখনে ৰাতি তেখেতৰ হেৰুৱা মহখিনি আহি ইয়াত উপস্থিত হৈ ৰৈ আছিল। আৰু এই কথাটো তেখেতে যেতিয়া দেখিলে যে ইয়াত সঁচাকৈয়ে ভগৱান ইয়াত অধিষ্ঠিত হৈ আছে, আৰু সেই কথাটোকে এই অঞ্চলৰ ৰাইজক গৈ তেখেতে ক'লে যে আপোনালোকৰ এই ঠাইত ভগৱান
অধিষ্ঠিত হৈ আছে আপোনালোকে ইয়াত পূজা অৰ্চনা কৰিবৰ কাৰণে আগবাঢ়ক আৰু এনেকৈয়ে ইয়াৰ ওচৰ পাজৰৰ মানুহখিনিয়ে গৰু হেৰালে বা ম'হ হেৰালে বা ছাগলী হেৰালে ইয়াতে গাখীৰ দিয়া পৰম্পৰা এটা আৰম্ভ হ'ল কেৱল স্থানীয় লোকসকলেই নহয় কালক্ৰমত দূৰ দূৰণিৰ মানুহেও নিজৰ পোহনীয়া গৰু ম'হ ছাগলী বা অন্য সামগ্ৰী হেৰালে ইয়াত গাখীৰ অৰ্পণ কৰি পূজা অৰ্চনা কৰিবলৈ ধৰিলে আৰু বিভিন্নজনে সুফলো লাভ কৰিলে তদুপৰি বিভিন্নজনে পৰৱৰ্তী সময়ত ঘৰৰ কোনো মাংগলিক কৰ্ম কৰাৰ আগমুহূৰ্তত কাৰোবাৰ দুৰাৰোগ্য ব্যাধি হ'লে চাকৰি প্ৰত্যাশীসকলে চাকৰি পাবলৈ সন্তানহীন লোকে সন্তানৰ বাবেও এই থানত গাখীৰ অৰ্পণ কৰি পূজা অৰ্চনা কৰাটো এক পৰম্পৰাত পৰিণত হ'ল কালৰ গতিত হাবি জংঘলবোৰ নোহোৱা হ'ল আৰু বাসুদেৱ থান মন্দিৰেও বৰ্তমানৰ এই ৰূপ পাবলৈ সক্ষম হ'ল বন্ধুসকল আপোনালোকেও যদি বিচাৰে তেনেহ'লে মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই মন্দিৰটোলৈ এবাৰ আহিব পাৰে শ্ৰী শ্ৰী বাসুদেৱ থান মন্দিৰৰ এটা বিশেষত্ব হৈছে যে এই মন্দিৰত শাক্তধৰ্মী আৰু আমাৰ বৈষ্ণৱধৰ্মী এই দুয়োটা পন্থৰ মানুহে আহি ইয়াত পূজা অৰ্চনা কৰে ইয়াতে যিহেতু এইটো আমাৰ বাসুদেৱ মন্দিৰ প্ৰভু বাসুদেৱৰ ওপৰত আৰাধনা আমাৰ সকলো পন্থাৰ মানুহে আগবঢ়ায় গতিকে আমি এই অঞ্চলত শাক্ত ধৰ্মৰ মানুহ আমাৰ আছে আৰু বৈষ্ণৱ পন্থাৰ মানুহো ইয়াত আছে গতিকে দুয়োটা পন্থাৰ মাজত যাতে আমি এই মন্দিৰৰ পূজা অৰ্চনা আগবঢ়াব পাৰোঁ তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখিয়ে আমি প্ৰত্যেক যজ্ঞতেই আমি শাক্ত ধৰ্মৰ কাৰণে হোম যজ্ঞ আৰম্ভ কৰোঁ আৰু বৈষ্ণৱ পন্থাৰ কাৰণেই আমি ভাগৱত স্থাপন কৰি তাত পুথি পাঠৰ ব্যৱস্থাৰে আমি প্ৰতি বছৰে যজ্ঞ আমি আগবঢ়াই আছোঁ আৰু তেনেস্থলত আমাৰ দুয়োটা পন্থীৰ মানুহে ইয়াত আহিবলৈ বা ইয়াত পূজা অৰ্চনা কৰিবৰ কাৰণে কোনো অসুবিধা অনুভৱ নকৰে যদি এই ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব ধন্যবাদ